कितना चलिए तू कितना चलिए तू कितना चलिए পুতলি কি কৰি আছা তুমি? খুৰী মই গা ধুব লৈছোঁ কিবা ক'ব নেকি আপুনি তোমাৰ গা ধোৱা হ'লে বাথৰুমটো অলপ চাফা কৰি দিবাচোন। মই মানে লেতেৰা হৈ থাকিলে বহুত বেয়া পাওঁ। হ'ব খুৰী এইজনী আৰম্ভ হৈ গ'ল আৰু বৰ আমেৰিকানজনী ওলাব আহিছে। আমি যেন লেতেৰাহে গাঁৱৰ মানুহে আমাক ইমান চাফা বুলি কয় তাই আকৌ ওলাব আহিছে নিজে বৰ চাফা কৰিজনী ওলাবলৈ আহিছে। নিজে চাফা কৰি দিব নোৱাৰেহে জানিবা মইহে কৰি দিব লাগে। পুতলি গা ধুই হ'লে তই পাকঘৰলৈ এপাক আহিবিচোন কথা এটা আছে তোৰ লগত। মা হ'ব গৈছোঁ বাৰু ৰ'বা। গা ধোৱা হৈ গ'ল এতিয়া আকৌ বাথৰুম চাফা কৰিব লাগিব ইহঁতৰ কাৰণে। কিয় যে আহে নহয় ইহঁতি অকল অশান্তিখন কৰি থাকে নিজে একো কৰি ল'ব নোৱাৰে অকল লোকক কৈ থাকিব কৰিবলৈ। মই জানিবা এইবিলাক কাম কৰিব পাৰোঁহে মায়ে মোক একো কৰিবলৈকে নিদিয়ে। এতিয়া মই বাথৰুম চাফা কৰিবলগীয়া হৈছে একদম খং উঠি যায় মোৰ দেই। হ'ব আৰু চাফা কৰি দিওঁ আলহী মানুহ আহিছে যেতিয়া নকৰিলে আকৌ খুৰাকে গালি পাৰি থাকিব তোৰ ঘৰৰ মানুহ এনেকুৱা তোৰ ঘৰৰ মানুহ তেনেকুৱা বুলি কৈ মই আকৌ সেইবিলাক শুনিবলৈও মন নাযাব নহয়। মায়ে বা আকৌ কেলে মাতিছে মাৰ ওচৰলৈকে গৈ লওঁ কি বা কয় এতিয়া মায়ে। মা কিয় মাতিছিলা? কি কৰি আছিলোনো ইমান দেৰি? খুৰীজনীয়ে কাম কৰিব দিছিলে আকৌ মোক বাথৰুমটো চাফা কৰিব দিছিলে। নিজে যেন কৰি ল'ব নোৱাৰেহে মইহে কৰি দিব লাগে বাথৰুমটো চাফা। হ'ব দে একো নহয় ডাঙৰকৈ নকবি শুনিলে মানে আকৌ পিছত খুৰাৰ লগত কাজিয়া লাগিব। শুনচোন খুৰীয়ে বোলে আজি বজাৰলৈ যাব তহঁতৰ কাৰণে কিবা এটা আনিব যাব সুদূৰ সেই আমেৰিকাখনৰ এৰি আমাৰ ইয়াৰ পৰা আনিব বোলে। এতিয়া মই বোলো নালাগে ইহঁতৰ আছেই বুলি কৈছোঁ তথাপিও কৈছে ব'লক একো নহয় এযোৰ কিনি দিম বুলি কৈছে। তই ওলাবি দেই লগত দাদাৰটো নাই ওলাই গ'লে আকৌ। হ'ব মা ইমান চিকটি ন খুৰীহঁত একো এটা যে নানিলে আকৌ দেই আমেৰিকাৰ পৰা। ইফালে যিহে ফিতাহী মাৰে আমাৰ আমেৰিকাত এনেকুৱা আমাৰ আমেৰিকাত তেনেকুৱা আমাৰ আমেৰিকাৰ বস্তুবিলাক এনেকুৱাহে কিন্তু আমাৰ কাৰণে একোৱেই নানিলে অকল ফিতাহীহে মাৰি থাকে। সঁচা আকৌ পাই একো এটা যে নানিলে আকৌ। মোৰ যে বিৰাট খং উঠিছিলে জানা ছাৰপ্ৰাইজ বুলি কৈ সেই 50 টকীয়া চকলেটটো যে উলিয়াই দিছিলে মোৰ একদম খঙত জুই জ্বলি গৈছিলে। মই ভাবিছিলোঁ ধুনীয়া ফ্ৰক আনিছে চাগে মই বোলো পখিলী আৰু মিনদিহঁতক দেখাম। মই পখিলী মিনদিহঁতক মাতি থৈ আহিছিলোঁ আমাৰ খুৰীহঁত আমেৰিকাৰ পৰা আহিব কি আনে চাবিগৈ আকৌ বুলি। এতিয়া সিহঁতৰ আগত লাজহে পাম মই একো এটা নানিলে কি বুলি ক'ম বাৰু মই সিহঁতক। হ'ব দে আজি লগত গৈ দামী ফ্ৰক এডাল লৈ ল'বি বাপেকে ইমান চিকটি দেখাই থাকে। দিব জানো খুৰীয়ে যিহে চিকটি নহয়। তই নিজে পচন্দ কৰি ল'বি তাৰপিছত ক'বি খুৰী মই এইটোকে লওঁ আৰু বৰ ধুনীয়া লাগিছে বুলি ক'বি তেতিয়াতো পইচাটো দিবই লাগিব। এনেকুৱাই কৰিব লাগিব সিহঁতক। হ'ব মা তেনেকুৱাই কৰিব লাগিব চিকটি মানুহক। পুতলি বাথৰুম চাফা কৰিলানে বাৰু? আৰু শুনাচোন হেৰি কৰিবা মোৰ কাৰণে গৰম পানী অকণমান কৰি দিবা হা। মই মানে ঠাণ্ডা পানী গা ধুব নোৱাৰোঁ। তোমালোকৰ ইয়াততো গৰম পানীৰ ব্যৱস্থা নায়েই নহয় জানো? এইটো ব্যৱস্থা মানুহে কৰি ল'ব লাগে বুজিছা কাৰণ মানুহে গৰম পানীয়ে গা ধুব লাগে ঠাণ্ডা পানীয়ে গা ধুলে বেমাৰ হ'ব। মই সেইটো কাৰণে ইয়ালৈ আহিব বেয়া পাওঁ ইমান অসুবিধা হয় নহয় ইয়াত। আমাৰ তাত কিন্তু এনেকুৱা নহয় দেই। ইমান মানুহ কনজুচ হ'ব পাৰেনে গৰম পানীৰ ব্যৱস্থাও কৰি ল'ব নোৱাৰে বাথৰুমত। তুমি কিন্তু কৰি দিবা দেই মই নহ'লে গা ধুব নোৱাৰোঁ কিন্তু। হ'ব খুৰী কৰি দিম বাৰু। দেখিছানে মা এই উস্তাদি যদি আৰম্ভ হ'লেই কালি আহিছিলে আজি অৰ্ডাৰ দিলেই কেনেকুৱা কৈছে আমাৰ কথা ভাল লাগে নেকি কিবা এনেকৈ ক'লে অলপ মানে বেছি কৰে খুৰীয়ে দেই। পুতলি ডাঙৰ মানুহক তেনেকৈ ক'ব নাপায়। হ'ব দে শুনি থাক আৰু যি কয় কেইদিনমানহে আকৌচোন গুচিয়ে যাবগৈ। হ'লেও এই খুৰীয়ে বেছি কৰে মা আন খুৰীবিলাকে যেন এনেকুৱা নকৰে এই বৰ আমেৰিকাত থাকোঁ বুলি বেছি ফিতাহী মাৰি থাকে। হ'ব দে তই এতিয়া যা এই চম্পা বা লগত অলপ খেল গৈ যা। তাই কিন্তু ছোৱালীজনী বৰ ভাল দেই ইমান কথাবিলাক বুজি পায় ইমান সহজ সৰল কেনেকৈ জানো এই মাকৰ জীয়েক ইমান ভাল হ'ল দেই নকবি আৰু। মা সঁচাকৈ আকৌ দেই চম্পা বা ইমান ভাল আৰু খুৰাও দেখোন ইমান ভাল কিন্তু খুৰীজনীয়ে কেনেকুৱা পায় ইমান অবুজনৰ নিচিনা কথাবিলাক কয়। হয় আকৌ হ'ব দে তই যা চম্পা বাৰ লগতে অলপ খেলি ল'গৈ মনটোও ভাল লাগিব। ময়ো কামতে ধৰোঁ দে নহ'লে আকৌ ভাত খাব বিচাৰিব পিছত ক'ব বোলে ইমান দেৰিলৈকে ভাত খাবলৈকে দিয়া নাই সেইকাৰণে ইয়ালৈ আহিব বেয়া পাওঁ। মা হ'ব দিয়া মই যাওঁ দেই তুমি লাগি থাকা কামত আৰু কিবা সহায় লাগিলে মোক ক'বা মই আহি কৰি দিম বাৰু। যা কি বনাম বাৰু হয় আজি মহাৰাণীয়ে বা আকৌ কি খায় তেওঁৰ যিহে মহিমা কোনেও একো ধৰিবই নোৱাৰি। কি যে হ'ব অকণমান মানুহ সহজ সৰল হ'ব লাগে এনেকুৱানো হয়নে বাৰু?
ইছ ৰাম, এই ছোৱালীজনী বাথৰুমটো চাফা কৰিব ভালদৰে নাজানিলে কি যে হ'ব নহয়। ইমান লেতেৰা পেতেৰা মানুহবিলাক, মই কিন্তু বৰ অশান্তি পাওঁ দেই এইবিলাক। ইমান মানুহবিলাক আউটডেটেড হ'ব লাগে নেকি বাৰু? অলপতো ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে। গাঁৱৰ বুলি আৰু ইমান গাঁৱকৈ থাকেনে? আমাৰ কিন্তু আমেৰিকাত এইবিলাক নহয় দেই। মানুহবিলাক কিমান ষ্টেণ্ডাৰ্ড, আচৰিত দেই। ইয়াত মই কেইদিনমান থাকিলে পাগলেই হৈ যাম চাগে। মোৰ ছোৱালীজনীও বেচেৰি চম্পাজনী, ইয়াত কিন্তু তাই অকণমান কষ্ট পাব। মই সোনকালে গুচি যাবগৈ লাগিব আৰু দেই। এখেতে থাকিলেও থাকক মাকৰ ঘৰত, ককায়েকৰ ঘৰত। মই কিন্তু নোৱাৰোঁ দেই এনেকৈ থাকিবলৈ। ইছ ৰাম, এই টয়লেটটো যে ইমান লেতেৰা কৰি থৈছে, কি যে আচৰিত দেই। ইমান লেতেৰা মানুহ থাকেনে বাৰু? মোৰ দ্বাৰা এইবিলাক নহ'ব দেই। মই কিন্তু সোনকালে ঘৰলৈ গুচি যাবগৈ লাগিব। আমাৰ এই প্ৰেমধৰেহে পাৰিব এনেকুৱা জেগাত। মোৰ চম্পাজনীকো বৰ কষ্ট পাব নহয় ইয়াত। মই কিন্তু সোনকালে যাবগৈ লাগিব দেই। চম্পা বা কি কৰি আছা? অ' পুতলি, আহা মই এনেই বহি আছোঁ পাই। চম্পা বা আজি বোলে তোমালোকে বজাৰ কৰিবলৈ যাবা? ময়ো যাম তোমালোকৰ লগত দেই। অঁ ওলাবা। তোমালোকৰ কাৰণে মানে আমি একো আনিব নোৱাৰিলোঁ যে, আমেৰিকাৰ পৰা আহোঁতে মানে বহুত লৰালৰি হ'লতো, সেইটো কাৰণে একো আনিব নোৱাৰিলোঁ। মায়ে কৈছে যে তোমালোকক ইয়াতে কিবা এটা কিনি দিম বুলি। ওলাবা তুমিও তেতিয়াহ'লে নিজে চাই ল'ব পাৰিবা কি কি লাগে ন। অঁ মজা লাগিব। মোক কিন্তু এটা ধুনীয়া ফ্ৰক কিনি দিব লাগিব দেই। তোমালোকে আহোঁতেও একো নানিলা, মোক কিন্তু লাগিবই আকৌ। অঁ হ'ব দিয়া, তুমি নিজে পচন্দ কৰি ল'বা দেই। পুতলি, তোমালোকে বাৰু ইমান লেতেৰাকৈ কেনেকৈ বাথৰুমত গা ধোৱা কোৱাচোন? ইমান লেতেৰা হৈ আছে। অকণমান চাফ চিকুণ হ'বা দেই। কাৰণ আজিকালিৰ দিনত আৰু এনেকুৱা নাই নহয় আগৰ দৰে। আজিকালি অকণমান মানুহবিলাকে ষ্টেণ্ডাৰ্ড হ'লতো, তোমালোকেও অলপ ষ্টেণ্ডাৰ্ড হ'ব চেষ্টা কৰিবা দেই। অঁ খুৰী হ'ব বাৰু, মই দেউতাক ক'ম। আমাৰ আকৌ দাদাকো পঢ়াব লাগে, মোকো পঢ়াব লাগে আৰু ঘৰো চলিব লাগে যে, সেইটো কাৰণে দেউতাৰ অলপ অসুবিধা হয়। লাহে ধীৰে কৰিব বাৰু আমাৰো। হ'ব খুৰী, মই দেউতাক ক'ম বাৰু কথাটো। অঁ ক'বা দেই, কাৰণ আজিকালি মানুহ অলপ ষ্টেণ্ডাৰ্ড হ'ব লাগে, বুজিছা? হ'ব দিয়া মা, কিনো কৈ থাকা বাৰু তুমি। হ'ব দিয়া, আমাৰ আমেৰিকাৰ দৰে নহয় এইখন। কিয় তুমি এনেকুৱাবিলাক কথা কৈ থাকা? বেয়া নহয়, বৰমাই বেয়া পাব নহয় শুনিলে। নক'বা তেনেকুৱা কথা। হ'ব দে, মই নকওঁ বাৰু একো। যি হয় হৈ থাকিব, মোৰ কি আহে যায়, মই কেইদিনমানহে থাকিম। বজাৰ কৰিবলৈ যাবিনে তহঁতি? পুতলি, তুমি যাবানে? ব'লা যাওঁ, তোমাক ফ্ৰক এটা লৈ দিম। আৰু দাদা আহি পাবনে বাৰু আজি? তাকো লৈ গ'লোহেঁতেন, তাক কি লাগে সি নিজে চাই ল'লেহেঁতেন। ব'ল সোনকালে ওলাই লওঁগৈ আমি। ভাতটো খাবলৈ আছেই নহয়, খাই বৈ যাম আৰু সোনকালে। অঁ খুৰী, মই যাম বুলি ভাবিছোঁ। অঁ মা ব'লা আমি ওলাই লওঁগৈ। আকৌ ভাতটো খাবলৈ আছেই, ভাত খাই আটাই যাম আৰু ন। বৰমাও যাব নহয় চাগে? অঁ যাবতো, মইতো ইয়াৰ একো চিনিয়েই নাপাওঁ, বৰমা গ'লেহে হ'ব। খুৰী, মই চব চিনি পাওঁ নহয়, মোৰ লগত ওলাব আকৌ। মই চব দেখাই দিম আপোনাক, কি কি লাগে, ক'ত যায়, কি খায়, মই চব জানো। বাহ পুতলি, তুমি দেখোন চব জানা। ডাঙৰেই হৈ গ'লা তুমি দেই। অকলে ঘূৰিব পাৰিবা। আমাৰ আমেৰিকালৈ যাবা দেই এইবাৰ। অঁ চম্পা বা, মই যাম ভাবিয়ে থাকোঁ জানা, কিন্তু মাহঁতে আকৌ মোক যাব নিদিয়ে। মানে অকলে যাব নোৱাৰোঁ যে, আমাৰ আকৌ ইমান পইচাও নাই চবেই যাবলৈ। এইবাৰ কিন্তু যাম, মই আমেৰিকাখন চাই থৈ আহিমগৈ। অঁ যাবা, তোমালোকে চাই আহিবা আমেৰিকাখন। তেতিয়াহে যদি অলপ শিকা তোমালোকে, নহ'লে অকল ইয়াত গাঁৱলীয়াই হৈ থাকা সদায়। অঁ খুৰী, যাম এইবাৰ। ব'লা আমি সোনকালে ওলাই লওঁ, নহ'লে কিন্তু দেৰি হৈ যাব। পিছত বজাৰ দেৰি হ'লে মানে বেয়া হ'ব। অঁ চম্পা বা, ব'লা মাক মই কৈ লওঁগৈ ভাতটো সোনকালে বাঢ়ি দিবলৈ, তাৰপিছত চবেই ওলাম আৰু যাম ন। অঁ মা সোনকালে ভাত বাঢ়া, ভাত খাই সোনকালে বজাৰলৈ যাওঁ বুলি কৈছে খুৰীহঁতে। তুমিও ওলাবলৈ আছেই নহয়, ভাত খাইহে ওলাব পাৰিবা। ব'লা মই গৈছোঁ বাৰু, অলপ লাগি দিম তোমাক পাকঘৰত। আজি বজাৰলৈ যাম, নতুন কাপোৰ আনিম, নতুন কাপোৰ পিন্ধিম। বন্ধুসকল, আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আমি আগলৈ আৰু ভাল ভিডিঅ'ছ দিবলৈ চেষ্টা কৰিম। আজি আমি এতিয়া বজাৰলৈ যাওঁ। বাই বাই।